हेलो फ्रेंड्स की खबर আপোনালোক আশা কৰো সকলো ভালে আছে আজি আপোনালোক সকলোকে দেখিদা ব্লগৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো মই মানে বহুত দিন হল ভিডিঅ' বনোৱা নাই লাষ্ট এটা ঘৰ গৈছিলো তেতিয়া ভিডিঅ' বনাইছিলো কাৰণ কেনে ভিডিঅ' বনাবলৈ মই একো কন্টেন্টে নাপাওঁ কন্টেন্ট নাথাকিলে ভিডিঅ' বনাবলৈতো বেয়া লাগে ন তো সেইকাৰণে কন্টেন্ট নথকাৰ কাৰণে অলপমান মই বেয়া পাইছিলো ভিডিঅ' নথকাৰ কাৰণে আৰু আজি ভাবিলো ভিডিঅ' এটা বনাওঁ কাৰণ আজি হৈছে বছৰটোৰ প্ৰথম দিন আজি 1 জানুৱাৰী তো আজি ভাবিছো ভিডিঅ' এটা বনাওঁচোন আজি কি কৰোঁ কি নকৰোঁ দেখাই গৈ থাকিম আজি সৰু সুৰাকে ইনে কলৈকো নাযাওঁ ঘৰতে মানে আমাৰ ঘৰৰখিনিয়ে মিলি মানে লগে ভাগে এসাঁজ খাম বুলি ভাবিছোঁ বজাৰ কৰিবলৈ গৈছে তো আনি লওক কি আনিছে কি নাই না দেখাম বাৰু বেলেগ একো নাই না মাংস আনিবলৈ গৈছে এতিয়া মই গা পা ধুই ঘৰতে আজি এনেই অলপমান ষ্টাইল কৰি আছোঁ লিপষ্টিক লগাই একেবাৰে তো চাই থাককচোন ভিডিঅ'টো শেষলৈকে গম পাই গৈ থাকিব আজি দিনটো কি কৰোঁ কি নকৰোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো দেখাই গৈ আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাই থাকিব এতিয়া ৰুটি বনাই আছে এতিয়া মই দেউতাক সলাই দিবলৈ বুলি আহিলোঁ মানে গা ধুবলৈ যাবলৈ অকণমান দেৰি দোকানতে বহোংচোন পাই এতিয়া আহি আছে মাংস লৈ আহিছে কাটি কুটি লৈ আহিছে একেবাৰে নিজে কাটিবহি নোৱাৰে ঘৰতে গোটা কয়লা এটা লৈছিলে এনেই সৰু সুৰাকৈ মানে আৰু ঘৰৰ মানুহখিনিয়ে খোৱাটোনো কি আৰু বছৰেকৰ মূৰত এদিন আজি প্ৰথমটো দিন যিহেতু বছৰটো খোৱাটোতো আমি সদায় খায়ে থাকোঁ এনেই একেলগে গোট খাই মেলি অকণমান ফূৰ্তি ফাৰ্তা হ'ব সেইটোৱে বহুত আৰু খোৱাটোনো কি আৰু খোৱাটোতো আমি সদায় খায়ে থাকোঁ অকণমান যে ফূৰ্তি কৰিবলৈ পাম সেইটোৱে একেলগতে বহি এসাঁজ খাই ভালকৈ ফূৰ্তি কৰাটোৱে মানে মোক চবতছে মানে ভাল সেইটো মুভমেণ্ট আৰু সেইকাৰণে মই চবকে বেছিকৈ ফ'ৰ্চ কৰি আছোঁ খাবলৈ বুলি তাৰপৰা ক'লোঁ জোৰ দি আছোঁ তাৰপৰা মাংস আনিবলৈ গৈছে এতিয়া খাম অকণমান দেৰিকৈ এতিয়া ৰুটি চুটি অকণমান খাই অকণমান ভাল আৰু ইমান দেৰি থৰি না থাকিব পাৰিম বহুত দেৰি ফ্ৰেণ্ডছ আমাৰ এতিয়া আহি গ'ল মিষ্টাৰ এতিয়া আৰু কি আনিছে দেখাম আপোনালোকক হেল্ল' কি আনিছা কিমান ধনিয়া মাংস কিবা এটা কৈ দিয়া জানুৱাৰী বুলি কি হ'ল আকৌ কৈ দিয়া ৱাহ হ'লে চাগে মাংস ধনিয়া লৈ আহিছে এতিয়া পিকনিক হ'ব এতিয়া ৰুটি চুটি খাই চাহ তাহ খাই কিবা এটা অকণমান পেট চেট অকণমান ভৰাই লওঁ তাৰপিছতে হ'ব কিবা কিবি চাগে এইফালে ৰুটি চুটি মুঠি এদালে চাগে বনাইছে কৈ দিয়া কিবা এটা কি কম আৰু হেপী নিউ ইয়াৰ বুলি ভালকৈ কোৱা হেপী নিউ ইয়াৰ কোনে ৰুটি বনাইছে নাই পিকনিক লোকেশ্যনলৈ এতিয়া আহি আছোঁ আমি ভতিজা ল'ৰা দুটা লাগি আছে সিহঁতৰ লগতে মই অলপমান লাগি ভাগি দিছোঁ আৰু আমি মাংস বেছি বনাই দিলোঁ আৰু আমি মাংসটো বেছিকৈ খাব পাম নে নাপাম আমি কাৰণ বেছিকৈ লাগি আছোঁ সূতা চূতা পুতি কাপোৰ চাপোৰ লগাৰ পৰা কেলৈ মাৰিছোঁ নকৰিবি কেনেকুৱা পিকনিক কৈ দে হুৰে চিঞৰ এটা মাৰি দে চুৱেগ 1 জানুৱাৰী বুলি পিকনিক বুলি চিঞৰ এটা মাৰি দে চিঞৰ সিহঁতৰ জোচ নাই সেই বাধা লৈ আছোন যা কোটা পিছে ইমান ডাঙৰ গাত কেলে তই ঘৰ বনাবি নেকি কিবা নবনাবি বাধা লৈ আহিবি ক বান্ধ ধুনীয়াকৈ এতিয়া বেড কভাৰ চেট কভাৰ পাৰি ল'ম খুটা চুটা পুতি লৈছোঁ একেবাৰে ক জেৱাখনৰ কাণত আজি মজা লাগিব গাইছ আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ দেখাবলৈ সকলোবিলাক চেষ্টা কৰি থাকিম এইটো নাই এডালে হ'ব জানো হ'বগৈ চাগে তো চাই থাককচোন দেখাই গৈ আছোঁ বাঁহ চাহ লৈ খুটা চুটা পুতি লওঁ এতিয়া ধুনীয়াকৈ এটা মজা মানে কি এটা মজা আৰু লোকেশ্যন এটা বনাই লওঁ আৰু ভালকৈ একদম জোচ উঠাকৈ তো খুটা চুটা পুতিছে এনেই কষ্ট কৰিছে আৰু ময়ো কষ্ট কৰিছোঁ লগতে দে উলি এটা দে জানুৱাৰী প্ৰথম বুলি খুটা এটা পুতিছোঁ লাগিব আমাৰ খানা বনোৱা ষ্টাৰ্ট হৈছে ভাত পাতিছে নবৌ ইয়াত সিহঁতি এইফালে ঘৰ বনাবলৈ যে ভতিজা ল'ৰাকেইটা হেৰি কৰিছে আৰু মই এইফালে ইয়াত বহি পিনি চাই আছোঁ কাম বন নাই
ইয়াত এফালে মা আৰু বৌ ভাত বনাই আছে ভাত হৈ গ'ল অৱশ্যে এতিয়া সেই মাংস বনাই আছে মায়ে সুধিছে মোক কেনেকুৱা লাগিছে বোলে পিকনিকৰ মাজতে নবৌয়ে এতিয়া লৈ আহিলে চাহ ইফালে মিষ্টাৰৰ গাড়ীখন লৈ আহিলে গান বজাবলৈ বুলি ভাগে বক্স নাই আমাৰ চাহ এইবিলাকত লাগি থাকোঁতে মই পাহৰিয়ে গৈছিলোঁ যে মই ভিডিঅ' বনাই আছিলোঁ তো পটককৈ মনত পৰিলে সেইকাৰণে ভাত খাই থকাৰ মাজতে ভিডিঅ'টো কৰি পেলালোঁ আৰু পিকনিকৰ মাজতে এপাক নাচিয়ে দিলোঁ ভালকৈ নাচিবও নাজানো কেনেকৈ নাচিছোঁ চাওকচোন নবৌ মই বৌ ইফালে এয়া দাদা এজন তো গানটো দিয়া নাই কাৰণ কপিৰাইট লাগি যাব পাৰে তো সেইকাৰণে গানটো নিদিলোঁ কেনেকৈ নাচিছোঁ চাওকচোন বা একেটা ষ্টেপকে বাৰ বাৰ কৰি ভালকৈ নাচিবও নাজানোতো তো ফ্ৰেণ্ডছ আমাৰ এতিয়া পিকনিক অলমষ্ট শেষ হৈ গ'ল খাই বৈ আমি আজৰি এতিয়া নাচ গান কৰে নকৰে জানো মাজতে অকণমান ভাত বনাই থাকোঁতে নাচিছিলোঁ মই আপোনাক ক্লিপছটো মই হাজবেণ্ডৰ মিষ্টাৰ ফোনত কৰিছিলোঁ তো তেওঁৰ পৰা ল'ব লাগিব তো ল'ব পাৰিলে মই ক্লিপছটো ইয়াৰ লগতে মই লগাই দিম মই ভিডিঅ' কৰিবলৈ পাহৰিয়ে গৈছিলোঁ ভাত খাই থাকোঁতে মই সেইকাৰণে আপোনালোকৰ এনেই অডিঅ'ত কৈ দিছোঁ কথাখিনি তো চাই থাককচোন আজি দিনটো মানে গ'লে এতিয়া পাছবেলাই হ'ল ফ্ৰেণ্ডছ কাম বন কৰি আজৰি হ'লোঁ আজৰি হৈ পিনি এতিয়া আহিছোঁ মানে কাম বন মানে কি বতোৱা কাঁহীখিনি ধুবলৈ আছিলে তো নবৌহঁতে ধুলে মই ল'ৰাক লৈ আছিলোঁ অকণমান তো এতিয়া মোৰ ঘৰৰ কাম কিছুমান আছে চোতাল সাৰিবলৈ আছে কাঁহী বাতি দুটামান আছে ধুবলৈ সেইখিনি কাপোৰকেইটা ভৰাবলৈ আছে সেইকেইটা কৰি পিনে বহি থাকোঁ আৰু গাটো কিবা অকণমান দেৰি জোচ আছিলে ৰাতিপুৱা সেইটো সময়ত এতিয়া জোচ ফুজ হৈ থাকিলে একো কৰিবলৈ মন নোযোৱা হৈ গৈছে এতিয়া বেমাৰী লাগি গৈছে গাটো টোপনি লাগিছে টোপনি লাগি গৈছেগৈ এতিয়া বহি আছোঁ অকণমানতে কাম কৰোঁ নকৰোঁ লাগিছে ঠাণ্ডাও লাগিছে অলপকৈ পাছবেলা হৈছে গধূলি হ'বই এতিয়া ৰাতিলৈ কি আয়োজন হয় জানো কিবা মাংস আনিম বুলি কৈছে আনেনে নাজানো বাৰু তো ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ বুলি আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আপোনালোকক মই আগৰ ভিডিঅ'টোতে কৈছিলে মোৰ ব্লগ বনোৱা ইমান নলেজ নাই মানে মই ক'তো মোৰ যোৱা মেলা কৰা হোৱাই নাই মানে অকল ঘৰতে থকা হৈছে তো সেইকাৰণে মই ভিডিঅ'বিলাক বনাব পৰা নাই ইমান মোৰ নলেজ অহা নাই মানে ভিডিঅ'ৰ প্ৰতি কেনেকৈ ভিডিঅ' বনাব লাগে তো হ'লেও মই ট্ৰাই কৰি আছোঁ ভিডিঅ' বনাবলৈ মই আপোনালোকক মানে চেষ্টা কৰি আছোঁ আপোনালোকলৈ ভাল ভিডিঅ' আনি থাকিব পাৰোঁ আপোনালোকে চাই মানে ভাল পায় যাতে ভিডিঅ'বিলাক তো সেইকাৰণে কিবা কণ্টেণ্ট পালেহে মই ভিডিঅ' বনাওঁ আজি যিহেতু 1 জানুৱাৰী বছৰটোৰ প্ৰথম দিন সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ মই আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদিহে ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই গাইজ লাভ ইউ অল